আজিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে গুৱাহাটীত এসপ্তাহৰ বাবে বৃদ্ধি হ'ব লকডাউন। কাইলৈ মুখ্য সচিবে কৰিব আনুষ্ঠানিক ঘোষণা। গুৱাহাটীত এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ ইংগিত দিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু দ্বিতীয় গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে সাংসদ বদৰুদ্দিন আজমল কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ন্যায়াসত AIUDFৰ ফালৰ পৰা কোৱা হৈছে যে সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমল স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁ বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ আছে। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু বদৰুদ্দিন আজমলৰ ভাতৃ তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চিৰাজউদ্দিন আজমল কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ন্যায়াসত কৰিছে AIUDFে। লগতে AIUDFৰ ফালৰ পৰা কোৱা হৈছে যে সভাপতি হজৰত মৌলানা বদৰুদ্দিন আজমলৰ স্বাস্থ্য অৱনতি ঘটাত তেওঁ বৰ্তমান মুম্বাইত চিকিৎসাধীন হৈ আছে। বদৰুদ্দিন আজমলৰ কৰোনা পৰীক্ষা কৰা হৈছিল যদিও টেষ্টৰ ৰিপৰ্ট নেগেটিভ আহিছে। এনেধৰণৰ নতুন নিউজ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু ভাল লাগিলে লাইক কৰি দিব।